নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছো আৰু আজি ভাবিলো ঢেকীয়া শাক খাওঁ বুলি বহু দিনৰ মই ঢেকীয়া শাক খাব লৈছো মোৰ বিৰাটে প্ৰিয় আৰু মই খাই ভাল পাওঁ সো ভাবিলো আজি ঢেকীয়া শাককে খাওঁ আৰু ঢেকীয়া শাকৰ বহুতখিনি গুণাগুণ আছে আপোনালোকে জানেই ঢেকীয়া শাকত পোৱা যায় ভিটামিন এ ভিটামিন ই এইবোৰ পোৱা যায় আৰু চকুৰ কাৰণে বিৰাটে ভাল ঢেকীয়া শাক কাৰোবাৰ যদি চকুৰ দৃষ্টিশক্তি কমিছে তেতিয়া হলে আপোনালোকে ঢেকীয়া শাক খাব পাৰে ঢেকীয়াৰ পৰা বহুতখিনি উপকাৰ সাধন হয় আৰু সো ভাবিলো মই সিম্পলকে বনাই খাওঁ আৰু আপোনালোককো দেখাওঁ আজি মই একেবাৰে সিম্পলকে মা মছলা একো দিয়া নাই ইয়াতে প্ৰথমতে আলু এটা লৈ লৈছো আৰু আলুখিনি মই ভাজি লৈছো তাতে ঢেকীয়া শাকখিনি দি দিছো আৰু অকমান ভাজা পিছত সোৱাদ অনুসৰি নিমখ জলকীয়া হালধি দি দিছো আৰু একেবাৰে শেষত ডিম এটা ভাঙি দিছো আৰু ইয়া লৰাই দিলো 1 মিনিটৰ পিছত আমাৰ ঢেকীয়া শাকৰ ভাজি ৰেডি খাই বিৰাটে ভাল লাগে কোনো মা মছলা দৰকাৰ নাই আপোনালোকে বনাই খাবচোন এনেদৰে